হাই গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। মানে আজিৰ ভিডিঅ'টো অলপ সম্পূৰ্ণ বেলেগ হ'ব দেই। মানে আমাৰ চাৰিওফালে এটা বেলেগ পৰিস্থিতি চলি আছে। এই পৰিস্থিতিটো আপোনালোকক দেখুৱাম মই। চ' ভিডিঅ'টো চাই থাকিব। ব'লক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰ'ব গাইজ, আপোনালোকে ভাবিছে চাগে মই ধুনীয়াকৈ বহি আছোঁ। চ' পৰিস্থিতিটো ভাল, কিন্তু বাহিৰত গৈ দেখিব, মই দেখাই দিম বাৰু কি পৰিস্থিতি চলি আছে। মানে ক'বলৈ গ'লে পৰিস্থিতি বহুত বেয়া। চ' সেইটো কাৰণে ভিডিঅ'টো বনাই দিছোঁ আজি। ব'লক তেতিয়াহ'লে চাব বাহিৰৰ পৰিস্থিতি কি। গাইজ, এই ফুলকেইজোপা মই ৰোৱা হয়, সেইটো কাৰণে আপোনালোকক এবাৰ দেখুৱাই দিছোঁ দেই। চাওক, তাৰপিছতে এইজোপা যে দেখিছে, এইজোপা হৈছে মানি প্লেণ্ট। ৰ'ব মই আপোনালোকক ওচৰৰ পৰা দেখুৱাই দিছোঁ। সেইজোপা এইটো যোৰহাটৰ পৰা আনি পিনি ৰোৱা হয়, দেখিছে। গাইজ, এতিয়া আমাৰ চাৰিওফালে চলি থকা বৰ্তমান পৰিস্থিতি হৈছে এয়া বানপানী। গাইজ, এতিয়া মই নামি দিলোঁ পানীত। এয়া চাওক, এইফালে আমাৰ মিলৰ ঘৰ, ট্ৰেক্টৰৰ ঘৰ চব বুৰিলে আৰু। এই চাওক, পূৰা পানী সোমাই গৈছে। ভঁৰালৰ চাংডলতো পানী। এয়া মিলৰ মেচিন ডুবিলে আৰু। তাৰপিছতে এইফালে ট্ৰেক্টৰৰ তলত পানী। চাওক, গোটেই পানী এইফালে বাঁহতলতো পানী। চাৰিওফালে পানী আৰু। চাওক গাইজ, এয়া কি কৰিব, আহিবই আৰু বানপানী। তাৰপিছতে এতিয়া মই আপোনালোকক দেখুৱাম আমাৰ পিছফালো। গাইজ, এতিয়া মই গৈ আছোঁ আমাৰ ঘৰৰ পিছফাললৈ। চাব আমাৰ ঘৰৰ পিছফালে কিমান পানী হৈছে। চাই থাকক দেই ভিডিঅ'টো। এইফালে গোটেই পানী আৰু এইফালে গৰুৱে খেৰ খাই আছে। তাৰপিছতে মই গৈ আছোঁ, আপোনালোকে চাই থাকক দেই। পিছলৈ গ'লে চেচেই মোবাইল চোবাইল চব যাব। এয়া চাওক, এইফালে আমাৰ বাগানতো পানী সোমাই গ'ল পূৰা, দেখিছে নহয়। এয়া আমাৰ গোটেই চাৰিওফালে পানী আৰু চোতাল বাগান গোটেইখিনি। আলিটো আমাৰ আলিটো পাৰ হৈছে পানী। দেখুৱাম বাৰু ৰ'ব ভিডিঅ'টো, এইটো চাই লওক প্ৰথমে আমাৰ পিছফালটো। চাওক, গোটেই বাগানৰ তলত পানী সোমাই গৈছে, চাবুলি তলত। এইফালে এই কঠীয়া তুলি আমাৰ কঠীয়া ছিটিয়াইছিলোঁ যে ইয়াত, এই কঠীয়া তলিতো পানী। কঠীয়া একদম বুৰ খাব আৰু অলপ ওলাই আছে, দেখিছে নহয়। চাওক, এইফালে গোটেই পথাৰতো পানী, কচুতলিতো পানী। মুঠতে পানী আৰু বানপানী। তাৰপৰা চাওক, এইখন পাহাৰখন দেখিছে নহয়, গাভৰু পাহাৰ। মই তালৈ গৈছিলোঁ, ভিডিঅ' এটা দিছিলোঁ আপোনালোকক। চাওক, সেইফালে গোটেই পানী আৰু। গাইজ, এতিয়া ব'লক আমাৰ ঘৰৰ আগফালে চাবলৈ। আগফালে কিমান পানী হৈছে চাব ব'লক। গাইজ, এইফালে চাওক আমাৰ মাটি ঘৰটো পূৰা সেমেকি গৈছে, দেখিছে নহয়, তলৰ পৰা জেক উঠি পিনে। তাৰপিছতে এইবোৰ ফুলনি বাগিচা ফুলনি। ব'লক এতিয়া চাই থাকক। এইটো হৈছে আমাৰ ঘৰৰ আগফাল, চোতালখন। এইফালে কিমান পানী হৈছে চাওঁ ব'লক। পৰিলেতো চব যাব, মানুহো যাম, মোবাইলো যাব, চব পানীত সোমাই যাব আৰু। চাওক, এইখন হৈছে আমাৰ ঘৰৰ আগফাল। এইফালে আলি ওপৰেদি পানী পাৰ হৈ গৈছে, দেখিছেনে। এই চাওক, ৰাস্তাৰ ওপৰেদি পানী পাৰ হৈছে। এইফালে চাওক গাইজ, এইফালে চাওক আমাৰ LP স্কুলত আৰু অংগনবাড়ী স্কুলত পূৰা ফিল্ডত পানী, দেখিছে নহয়। এইফালে ৰাস্তাত, এইফালে পথাৰত। স্কুলত সোমালেই চাগে ন, এই অংগনবাড়ী স্কুলত। হা, সোমালেই, এইটো সোমাব সোমালে। গাইজ, এইফালে চাওক, এয়া দেখিছে। গাইজ, এইফালে আলিটোৰ পাৰ হ'বই পানী, দেখিছে।
এইটো হৈছে দলং। আমি মানে পানী চাবলৈ আহিছোঁ নেকি? আমি দলং পাৰ হৈছোঁ দেই গাইছ। এই মহ কেনে চাই চাওক। এইটো চাওক সাপ নে কেঁচু ইমান দীঘল যে। ডাঙৰো দীঘল দিছে নাই, কেঁচু হয় ন, সাপ নিচিনা দীঘল চাওক। গাইছ পানী চাবলৈ আমি এতিয়া আহি আছোঁ। সেইটো মোৰ লগৰটোৱে আৰু এই মোৰ পাৰ্টনাৰ কেতিয়াও নেৰে ন নে কি কওঁ হে? মোৰ পাৰ্টনাৰ হয় নাই? কেতিয়াও নেৰে তই মোক। গাইছ আমি এতিয়া পানী চাবলৈ আহিছোঁ দেই। চাওক পুৰা ব'ল ভাল লগা ব'ল যাওঁ। এই চাইডে আকৌ এতিয়া ওলাবি। গাইছ এইটো আলি পাৰ হৈ দেখিছে নাই পানী? একদম আলি পাৰ হৈ আছে, মানে পাৰ হ'বই মুঠতে। আৰু যদি অলপ বৰষুণ চৰষুণ দি দিয়ে তেতিয়া বাঢ়ি যাব আৰু পাৰ হৈ যাব পানী নে কি কওঁ? গাইছ আমি ইয়াত আহি অলপ বহিলোঁ, তাৰপিছতে যাবগৈ লৈছোঁ। এতিয়া গধূলি হ'ল মানে, এতিয়া ইয়াৰ এটা ভিউটো চাওক কেনেকুৱা লাগিছে। ভিউটো চাওক কেনেকুৱা লাগিছে গাইছ, মানে বহুত দেৰি বহিলোঁ ইয়াতে। গাইছ আজিৰ ভিডিঅ'টো ইমানেই আছিল, আজিলৈ বাই।